সুপ্ৰভাত বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি হ'ল শনিবাৰ, আজি হ'ল মহাশিৱৰাত্ৰি। সেয়েহে মই ৰাতিপুৱা সোনকালে উঠিলোঁ। আজি উঠি সকলো কামখিনি প্ৰায় হৈয়ে গ'ল, কেৱল কাপোৰখিনি ধুবলৈ বাকী আছে। আৰু মই উঠি কামখিনি কৰি গা পা ধুই আহিলোঁ। আহি অলপমান তেল ক্ৰীম লগাই লওঁ আৰু ডাঙৰ বাবুক উঠাই দিছোঁ, সি কিতাপ পঢ়ি আছে। আৰু অলপ সময় পিছতে আমাৰ ইয়াত বাজিব মাইক, সেয়েহে মই তাক অলপ সোনকালে উঠাই দি ইয়াক পঢ়িবলৈ দিছোঁ, চাহ একাপ বনাই দি। আৰু যিহেতুকে বছৰেকীয়া পৰীক্ষা আৰু সৰু বাবুক উঠোৱাই নাই, সি উঠিলে মানে ইয়াক দিগদাৰি কৰি থাকে, সেইবাবে ইয়াক উঠাই দিয়া নাই। আৰু এতিয়া মই সোমালোঁ নিজৰ ঘৰৰ মন্দিৰটোত পূজাটো কৰি লওঁ। সদায় যিভাৱে কৰোঁ সেইভাৱে চিম্পুলভাৱে মই সদায় পূজা কৰোঁ, সেইভাৱে পূজাটো কৰি লওঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এতিয়া মই ওলালোঁ মন্দিৰলৈ যাবলৈ। আমাৰ ঘৰৰে শিৱ মন্দিৰ আছে, তাত প্ৰতি বছৰে পূজা হয়। পূজা ৰাতি হয় আৰু আমি দিনতে যাই গাখীৰ পানী ধূপ জ্বলাই আহোঁ। আৰু ঘৰৰ সকলোখিনি কাম হৈয়ে গ'ল, কাপোৰ কানি ধুই দিলোঁ আৰু ৰাতিপুৱাইতো ঘৰ মুচিছোৱে। আৰু ইহঁতৰ বাবে দুপৰীয়াৰ বাবে কিবা বনাই থলোঁ। মইতো যিহেতু দুপৰীয়া নাখাওঁ, সেইবাবে একেবাৰে ওলাইলোঁ ঘৰৰ পৰা। আৰু ঘৰলৈ উভতি আহিম, তাতে বহুত কাম আছে। কামখিনি কৰাৰ পিছত 2-3 বাজিব ঘৰলৈ উভতি আহোঁতে। আৰু এয়া মই আহি পালোঁ আমাৰ মন্দিৰটো। আৰু আহি শুনিলোঁ খুৰীহঁতে ক'লে বোলে পূজা সন্ধিয়া 5 বজাত লাগিব। আৰু এতিয়া গাখীৰটো ঢালিব নালাগে, সন্ধিয়া ঢালিলে হ'ব, সকলোৱে থৈ দিছে। ময়ো সেইবাবে বস্তুখিনি থৈ দিলোঁ। ইয়াতে এটা আলমাৰি আছে, তাত থৈ দিলোঁ। আৰু এনে এটা প্ৰণাম ল'লোঁ। প্ৰণাম লৈ এতিয়া আমি ঘৰলৈ নাযাওঁ, মই ক'লোৱে নহয়। আৰু ইয়াত বহুতো কাম আছে, যেনে বেলপাত তোলা, ফুল তোলা, বাচন চাচন কিবা কিবি থাকে। আৰু চব্জি কাটিব লাগিব, চব্জি ধুই থ'ব লাগিব, ৰাতি হ'ব খিচাৰি। এনেকৈ সৰু সুৰা বহুতো কাম থাকে, সকলোৱে মিলি কামখিনি কৰিব লাগিব। আৰু এইবোৰ ভিডিঅ' নহ'ল, মই ল'ৰাটোৰ হাতত মোবাইলটো পঠিয়াই দিলোঁ ভুলতে। আৰু মোবাইলটো ৰাখি থাকিব দিগদাৰ, সেয়েহে ভুলতে পঠিয়াই দিলোঁ। ভিডিঅ' বনাম বুলি পাহৰিয়ে গৈছিলোঁ, সেয়েহে ভিডিঅ' বনোৱা নহ'ল। আৰু মন্দিৰটো আপোনাক ভিতৰৰ পৰা অলপমান দেখাই দিলোঁ। আৰু ইয়াৰ পিছত আমি আকৌ আহিম সন্ধিয়া আহি ইয়াত আৰু সন্ধিয়া আছে চাহৰ কাম আছে, চাহ বনোৱা, চাহ দিয়া। আৰু তাৰে পিছত খিচাৰি ৰান্ধনি আহিছে, অৱশ্যে ৰান্ধনি বনাব খিচাৰি, আমি দিব লাগিব। আৰু এতিয়া চাহ বনাওঁতে ইহঁতে অলপমান ৰেষ্ট লৈছে আৰু প'জ দিছে। আৰু এতিয়া ইয়াত চাহৰ ঠাইখিনিত পোহৰৰ ব্যৱস্থাটো একদম কম হৈ গৈছে। আৰু ল'ৰা ছোৱালীবিলাকে মোবাইল চাই আছে আৰু মন্দিৰ ঘৰত কিবা কিবি চলি আছে। আৰু ভিতৰত হ'ব চাহৰ ব্যৱস্থা, কোনোবাই লাল চাহ খালে ইয়াত লাল চাহ একাপ বনাই লৈ যাওঁ পুটুককৈ। আৰু ইয়াত হয় বাহিৰত আমাৰ ডেক্সি এটাত চাহ বনোৱা হয়, গাখীৰ চাহ। আৰু চাহৰ লগত কি কি আছে চাওকচোন। চাহৰ লগত আছে ভুজিয়া বুন্দিয়া আৰু বিস্কুট আৰু গাখীৰ চাহ। আৰু এতিয়া মই অলপমান খাই লওঁ, আমি সকলোৱে অলপমান চাহ খাই লওঁ। এবাৰ আমি খাইছোঁ আগতে। আৰু এতিয়া সময় হৈছে 9টা। এতিয়া চাহ দিয়া শেষ সকলোকে, এতিয়া আমি অলপমান খাই লওঁ। এতিয়া আমি দিব লাগিব খিচাৰি। আৰু খিচাৰিত এয়া আধা থাল খিচাৰি হৈ আছে আৰু একথাল হৈ গৈছে আগতে। এয়া চাওক, এয়া একথাল খিচাৰি আগতে হৈ গৈছে। আৰু এতিয়া লগত আছে বিলাহীৰ টক, এতিয়া আছে চব্জি, আৰু কি আছে সেইটো, আৰু আছে পাপৰ ভাজি। আৰু এতিয়া আমি খিচাৰি দিব আৰম্ভ কৰি দিলোঁ। এতিয়া 9টা বাজি গৈছে, 9:30, 10টা মান এনেকুৱা বাজিছে। আৰু আমাৰ মইনা বাৰে বাৰে হাই দি থাকে। আৰু এতিয়া মই এয়া খিচাৰি, মোক দিছে খিচাৰিটো বৰ লেতেৰা কৰে যে, এইবাবে মোকে দিছে খিচাৰি দি থাকোঁ মই দাঙি আৰু সোনকালে আমি খিচাৰি দি লওঁ। এতিয়া মোটামুটি 11টা বাজিলে, খিচাৰি দি শেষ হওঁতে 11টা বাজে। বহুতো মানুহ আহিছে, বহুতো মানুহ আহি আছে, গৈ আছে, আমি দি আছোঁ। আৰু এইপিনে আমাৰ নাম পাৰ্টি নাম আৰম্ভ কৰি দিছে, আমিহে চাব পৰা নাই নাম বহি। আৰু এতিয়া 11টামান বজাত খিচাৰি দিয়া শেষ হৈ যাব, আৰু তেতিয়াহে আমি বহি নাম চাম। আমাৰ গাঁৱৰে নাম পাৰ্টি আহিছে, আপোনালোকে চাওকচোন আমাৰ বিজুপাৰা গাঁৱৰ নাম কেনেকুৱা হয়।
আৰু শেষত মই মন্দিৰটো এবাৰ দেখাই দিলোঁ আৰু পণ্ডিতজি আহি গৈছে পূজাৰ বাবে। পূজা হ'ব ৰাতি, আমিতো ৰাতি নাথাকোঁ। আমি এতিয়া খিচাৰি চিচাৰি খাই ল'লোঁ, আমি এতিয়া ঘৰলৈ যাম। আমাৰ এই বছৰ ল'ৰাহঁতৰ পৰীক্ষা পৰিছে যে, সেইবাবে আমি ৰাতি নাথাকোঁ। ৰাতি থাকিব মন আছিলে, থাকিব, বহুতে থাকিব ৰাতি, কিন্তু মই নাথাকোঁ আৰু কোনোবাই নাথাকে। এতিয়া আমি যাম ঘৰলৈ, মন্দিৰটো এবাৰ দেখাই দিলোঁ আৰু ৰাতিপুৱা আহিম প্ৰসাদ ল'বলৈ। ৰাতিপুৱা প্ৰসাদ ল'বলৈ আহিম আৰু ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিলোঁ। সৰুকৈ এটা ভিডিঅ' বনাইছিলোঁ।